এই পাকঘৰটোত আৰু কিমান লাগি থাকিম, একেৰাহে পাকঘৰত লাগি লাগি সোমাই সোমাই আমনি লাগি গৈছে। এই ল'ৰা ছোৱালী হালো অকণমান যদি মাকজনী সহায় কৰি দিয়ে আৰু বাপেকটোতো কথা ক'বই নালাগে, গোটেইখন তিনিআলি চৰি ফুৰিব। খালি মই আৰু অকলে ঘৰখনতে সোমাই মই আৰু ভাত বনোৱা চাহ বনোৱা তাৰ বাহিৰে একো কাম নাই আৰু অন্য মোৰ। অকলে সেইবোৰে কৰি থাকিব লাগে। এই ল'ৰা ছোৱালী হালো মাকজনী কিবা এটা সহায় কৰি দিওঁচোন। মাজনী ক'ত গ'লি তই? লোকৰ ল'ৰা ছোৱালীয়ে হওক বা মানুহটোৱে হওক কিমান সহায় কৰি দিয়ে, মোক হ'লে সিহঁতিকেইটা একটাও কাম সহায় কৰি নিদিয়ে। আৰু লোকৰ মাইকী মানুহ একদম ঘূৰি ঘূৰি বিয়নী মেল মাৰি ফুৰিব, মই আৰু ঘূৰি পাকঘৰতে সোমায়ে থাকিব লাগিব ঘৰখনতে। ঐ দাদা পলা পলা, মা আহি আছে। মায়ে একদম পূৰা বকি আছে আমাৰ দুটাক কাম কৰি দিব নোৱাৰো বুলি। কি মা আহিছে নি? তেতিয়াহ'লে পলোৱাহে কথা আৰু। ইয়াতে মাতটো সোণালী খালী লাগিছিলে নাই দেখোন। এতিয়া দুইটা ৰ ক'ত পলাবি, মই গৈ আছোঁ তহঁতৰ পিছে পিছে দি আছোঁ তহঁতক। আজি মই খেদি দিম আজি। আজি ভাত খাবলৈ নাপাওঁ আৰু, মোক খং উঠিলে যেতিয়া ভাত নবনাওঁ আজি।